এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বকলিয়াঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগ জব্দ বকলিয়াঘাট আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰে ড্ৰাগছ কিনি নম্বৰ প্লেটবিহীন এখন ট্ৰাকত আনিছিল 10 কোটি মূল্যৰ ড্ৰাগছ ইফালে জালালউদ্দিন আৰু কাহাল আহমেদ নামৰ দুটাকৈ খবৰকাৰীক আটক কৰিছে আৰক্ষীয়ে আৰু পুনৰবাৰ জনাইছো বকলিয়াঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ বকলিয়াঘাট আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰে ড্ৰাগছখিনি এখন নম্বৰ প্লেটবিহীন ট্ৰাকত আনিছিল 10 কোটি টকাৰ মূল্যৰ ড্ৰাগছ আনহাতে জালালউদ্দিন আৰু কাহাল আহমেদ নামৰ দুটাকৈ খবৰকাৰীক আটক কৰে আৰক্ষীয়ে আমি এটা গোপন সূত্ৰৰ খবৰ পাইছিলোঁ যে এখন ট্ৰাকত এনেকৈ কিছু ড্ৰাগ সৰবৰাহ কৰি আছে বুলি চ' এছ ডি পিও এইটো ফ'ল' আপ কৰিছিলোঁ এছ ডি পি দুটাজনে কৰি আহি গাড়ী ইয়াত দেখাত গাড়ীখন পালোঁ পাই পুলিচৰ দেখা গ'ল 136 পেকেট চাবোনৰ বাকচত সোমাই অনা হিৰ'ইন বুলি সন্দেহ কৰা ড্ৰাগছ আমি পাইছোঁ ওজন প্ৰায় 101 কিলো 700 গ্ৰাম হৈছে আৰু এই সংক্ৰান্ত এটা আমি গোচৰ ৰুজু কৰিছোঁ আৰু দুজন ব্যক্তিক আমি কাৰায়ত্ব কৰিছোঁ গাড়ীখনৰ লগত সিজিয়া কৰিছোঁ আৰু তদন্ত কৰা হৈছে ছাৰ ইয়াৰ বজাৰৰ মূল্য কিমান হ'ব বুলি পেলাই ভাবিছে বজাৰ মূল্য এনেকৈ কমাৰ্চিয়েলি যিটো জেনেৰেল মাৰ্কেট আছে 6 কোটিমান টকা পাৰ কিলো বুলি ধৰে আৰু যে ক'ৰ পৰা ক'লৈকে লৈ গৈ আছিলে ছাৰ এতিয়া আমি এই তদন্ত কৰি আছোঁ খুব সম্ভৱ আমাৰ ওচৰৰ ৰাজ্যৰ পৰা আহিছে বুলি আমি সন্দেহ কৰিছোঁ বাকীখিনি আমি তদন্ত কৰোঁ বকলিয়াত ধৰিছে হয় ছাৰ এই যিসকল ড্ৰাগছ সৰবৰাহকাৰী তেওঁলোকে নতুন নতুন কৌশল ইতিমধ্যে অৱলম্বন কৰিছে আপোনালোকে এই ক্ষেত্ৰত অসম আৰক্ষীয়ে কেনেধৰণৰ চিন্তা চৰ্চা কৰিছে এইটো সময়ে সময়ে তেওঁলোকৰ টেকনিকো বদলাই আমি সেই তেনেকৈ সেই টেকনিকবোৰ আকৌ হেৰি কৰি পেলাই আমি তেনেকৈ ব্যৱহাৰ কৰি আছোঁ তেনেকৈ চলি আছে এটা পৰিক্ৰম শাখা নতুন নতুন ইভল্ভ হৈ আছে চিষ্টেম আমি যেনেকৈ পাইছোঁ তেনেকৈ ধৰি আছোঁ হ'ব ছাৰ